হাই সংগীসকল, আহকচোন মোৰ নতুন চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ। গতিকে সেই ৰেচিপিটো আমি লোকেল মুৰ্গী আমি কুকাৰত বনাম। গতিকে কেনেকৈ বনাম আহকচোন চাওঁগৈ। এয়া আমি এতিয়া লোকেল মুৰ্গী লৈছোঁ এপোৱামান, কুকাৰত বনাম। গতিকে আমি কুকাৰত বনোৱাৰ কাৰণে আমাৰ পিঁয়াজটো অলপ বেছি লাগিব, 4টা লৈছোঁ। লগত আছে বিলাহী, কেঁচা জলকীয়া আৰু এয়া ভোট জলকীয়াও লৈছোঁ। দিব পাৰে আপোনালোকে, হয়তো নিদিবও পাৰে। এয়া দেখিছে আমি নহৰু, আদা আৰু জালুক আছে একেলগে। আমি আন্দাজ অনুসৰি নহৰু এই সৰু কাৰণে আমি 3টা ল'লোঁ। আদা তেনেকৈ আমি আন্দাজ অনুসৰি ইমানখিনি লৈছোঁ। মাংস বেছি হ'লে আপোনালোকে সৰহকৈ দিব পৰিমাণটো। আৰু জালুক আছে ইমানখিনি লৈছোঁ। আপোনালোকে দেখিছে 3টা আমি পেষ্ট কৰি ল'ম, পটাত পিচি ল'ম। আপোনালোকে মিক্সিটো পিচিব পাৰে। আৰু লগত মই 4টা লৈছোঁ আলু, মাংসৰ কাৰণে আন্দাজ কৰি পেলাই। আৰু তৰকাৰীৰ কাৰণে পিছত দিবলৈ লৈছোঁ এয়া আপোনালোকৰ জিৰা আছে, মই পেকেট জিৰা লৈছোঁ। আপোনালোকে গোটা জিৰা পিচি ল'লে বেছি ভাল হ'ব। আৰু লগত আছে চিকেন মছলা, তাৰপিছতে তেজপাত আছে 2 খিলা, তাৰপিছতে গৰম মছলা পেকেট আছে, তাৰপিছতে এইটো ধনিয়া পেকেট আছে। গতিকে আপোনালোকে যদি আপোনালোকে এই গৰম মছলাটো আপোনালোকে পেকেট নিদি এনেকুৱা গোটাকৈ দিয়ে তেতিয়াহ'লে আৰু তৰকাৰীখন ভাল হয়। গতিকে মই গোটা পেকেটো লৈছোঁ, অকণমান দিম। এয়া এতিয়া আমি তেল দিছোঁ, গৰম হৈ গৈছে কেৰাহীটো। এয়া দেখিছে আপোনালোকে তেলটো গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হ'ল। আপোনালোকক মই এতিয়া মাংসটো দিছোঁ। এয়া তেল গৰম হোৱাৰ পিছত আমি মাংসটো দিলোঁ। এতিয়া আমি মাংসটো অলপ সময় ভাজি ল'ব লাগিব। তাতে আমি অলপ ৰং গুড়ি দি দিম। মাংসটো এনেদৰে প্ৰথমতে ভালদৰে ভাজি ল'ব। এয়া আমি এতিয়া মাংসখিনি আমি কাটি লৈছোঁ। এতিয়া আমি মাংসৰ পৰা বাচা তেলখিনি আমি কুকাৰত দিবলৈ সুবিধা হ'ব। কুকাৰ গৰম হৈ গৈছে। আমি অলৰেডি বাচা তেলখিনি কুকাৰত আমি ঢালি দিছোঁ। চাওক, আপোনালোকৰ যদি আৰু তেল অকণমান বেছি লাগে তেনেহ'লে অকণমান দি দিব। এতিয়া এই তেল গৰম হৈ গৈছে। প্ৰথমতে আমি পিঁয়াজ দি দিম, ইয়াত কেঁচা জলকীয়াও দি দিম। আমি পিঁয়াজখিনি আমি ভালকৈ আমি ৰঙচুৱা নোহোৱালৈকে আমি ভাজি থাকিম। এয়া এতিয়া পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। আমি এতিয়া আদা নহৰু পিচি লোৱা আমি পেষ্টটো আমি ইয়াত দি দিম। এতিয়া আমি এয়া আন্দাজ অনুসৰি নিমখ দিম। লৰাই থাকিম ভালকৈ মিক্স নোহোৱালৈকে। এতিয়া আমি এই বিলাহীখিনি দি দিম। সিজাৰ পিছত আমি অলপ পানী দি ল'ম। গোটেইখিনি আমাৰ এতিয়া ডুব যোৱাকৈ পানী দিম, কাৰণ গ্ৰেভিটো ধুনীয়াকৈ হোৱাকৈ আমি কুকাৰৰ খপটো মাৰি দিম। এতিয়া আমি কুকাৰৰ হুইচেলটো মাৰি দিম। আমি খপ মাৰি পেলাই আমি যিমান আমি হুইচেল মাৰিব পাৰোঁ সিমান ভাল। 10-12টা যিমানেই মাৰি নাথাকক আপোনালোকে গ্ৰেভিটো ধুনীয়া হ'ব। গতিকে এয়া আমি হুইচেল মাৰিবলৈ দি থ'লোঁ। সংগীসকল, আপোনালোকে দেখিলে কুকাৰত হুইচেল মাৰি আছিলে অথনিৰ পৰা। গতিকে এই হুইচেল মাৰি থাকোঁতে আপোনালোকে কিন্তু চিন্তা কৰিব নালাগে, কিয়নো 5 মিনিট আপোনালোকে হুইচেল মাৰিব, কাৰণ গ্ৰেভিটো যে খুব ধুনীয়াকৈ মিক্স হ'ব লাগিব। ইয়াত মিক্স হ'লে তেতিয়া আপোনালোকৰ বস্তুটো আৰু ধুনীয়া হ'ব। আৰু গতিকে আমি এতিয়া কুকাৰটো খুলি দিম, কাৰণ আমি ইমান সময় ঠাণ্ডা হোৱালেতো ৰ'ব নোৱাৰিম। গতিকে আমি কুকাৰটো আমি এনেকৈ এয়া এতিয়া আমি কুকাৰটো আমি খুলি দিছোঁ। এতিয়া আমি ইয়াতে আমি ঢালিম মছলা। এইটো আপোনালোকে দেখিছে চিকেন মছলা। আমি এই পেকেটটো গোটেইটো ঢালিম, কিন্তু আপোনালোকে হেমাহি নকৰিব, গোটেই পেকেট ঢালি দিব। এইটো আপোনালোকে দেখিছে জিৰা আপোনালোকে আন্দাজ অনুসৰি দিব, গোটেইখিনি ঢালিব নালাগে। এইটো দেখিছে ধনিয়া পেকেট, আমি আন্দাজ অনুসৰি দিম, বেছি নিদিওঁ আমি।
আমি এতিয়া এইটো গৰম মছলা দেখিছে পেকেট, গতিকে ইয়াৰ পৰা অলপ ঢালিম, যিহেতু আমাৰ গোটা গৰম মছলা আছে আমি সেইটো দিম, গতিকে সেইটো আমি অলপ ঢালিলোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ ভাজিব লাগিব, যেতিয়ালৈকে পানীটো শুহি নাযায় আৰু ধুনীয়াকৈ গ্ৰেভিটো হৈ নুঠে, তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি থাকিম। গেছটো আমি যদি বহাই লোৱা আছিলে, কাৰণ মছলাখিনি ভালকৈ পানীখিনি শুকাবলৈ দিছিলোঁ। এতিয়া আপোনালোকে দেখিছে এয়া মছলাটো হৈ গৈছে, গ্ৰেভিটো ধুনীয়াকৈ হৈ গৈছে, গতিকে আমি এতিয়া ইয়াত দিম আমি আলু। ধুনীয়াকৈ আমি লৰাই দিম। আমি এতিয়া গেছটো খৰচ নহ'বৰ কাৰণে আমি এতিয়া কুকাৰটো আমি ঢাকি দিম আলুখিনি ভালকৈ সিজিবৰ কাৰণে। এয়া আমি এতিয়া মছলাখিনি লৰাই দিম, তলত নধৰাকৈ লৰাই আছোঁ। আকৌ আপোনালোকে ঢাকি দিব, মাজে মাজে আপোনালোকে তেনেকৈ লৰাই থাকিব। এয়া আমি আলুখিনি ভজাৰ পিছত আমি এতিয়া মাংসটো দি ঢাকি দিম। এয়া এতিয়া আমি আলু, মছলা আৰু মাংসটো ধুনীয়াকৈ আমি ভাজি ল'ম। এয়া আমি এতিয়া ভাজি আছোঁ দেখিছে, যাতে মাংসটোত মছলাখিনি ধুনীয়াকৈ সোমাই যায় আৰু যাতে তলতো ধৰি নাথাকে, গতিকে আমি ধুনীয়াকৈ ভাজি ল'ম। এয়া আপোনালোকে দেখিছে মাংসটো হৈয়ে গৈছে এতিয়া, কাৰণ তলত অলপ অলপ লাগিব ধৰিছে, আপোনালোকে দেখা পাইছে, গতিকে আমি ইয়াত পানী ঢালিম। এতিয়া দেখিছে আমি পানী ঢালিছোঁ, আপোনালোকে পানীটো আন্দাজ অনুসৰি ঢালিব, কাৰণ বেছি যদি জোল লাগে তেতিয়াহ'লে বেছিকৈ ঢালিব। মই আন্দাজ অনুসৰি মোৰ ঢালিছোঁ। এয়া মই ঠাণ্ডা পানীয়ে ইউজ কৰিছোঁ, আপোনালোকে গৰম পানী ঢালিলে বেছি ভাল, গৰম পানী দিব পাৰে, কাৰণ কুকাৰটো মই গতিকে ঠাণ্ডা পানীয়ে ঢালিলোঁ। গতিকে আমি এতিয়া কুকাৰত আমি খপচলা মাৰি দিম। ইয়াত প্ৰেছাৰ আমি বন্ধ কৰাৰ পিছত আমি এতিয়া 10 মিনিটলৈকে ইয়াত হুইচেল মাৰিবলৈ দিম, কাৰণ ভালকৈ আমাৰ বস্তুটো হ'ব লাগিব। হুইচেল কেইটা মাৰে আপোনালোকে টেনশ্যন ল'ব নালাগে, 10 মিনিটলৈ আপোনালোকে হুইচেল মাৰি থাকিব দিব। এয়া এতিয়া আমাৰ মাংসটো হৈ গ'ল, এয়া আমি এতিয়া আমাৰ গোটা গৰম মছলাখিনি গুড়ি কৰি লোৱা আছিল যে, সেইখিনি আমি ঢালি দিলোঁ, হৈ গ'ল মাংসটো। এতিয়া আপোনালোকে টেষ্ট কৰি ল'ব নিমখটো, তাৰপিছত আপোনালোকে পৰিৱেশন কৰিব পাৰিব। ৰেচিপিটো এতিয়া যোগাৰ হৈ গ'ল, গতিকে আজি আমাৰ ৰেচিপিত আছিলে আপোনালোকে দেখিছে এয়া মাংস, তাৰপিছতে এয়া বুটৰ দালি, তাৰপিছত এয়া চলাড আছিলে। বন্ধুসকল, আপোনালোকক মই মোৰ ৰেচিপিত দেখুৱালোঁ, আপোনালোকে এতিয়া দেখিলোঁ আৰু আপোনালোকে বনাই চাবচোন। গতিকে আপোনালোকে খাই ভাল পালে জনাব কেনেকুৱা লাগে, কি কথা, তেতিয়া ধৰক মোৰ ভাল লাগিব। আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই, আজিলৈ আহোঁ।